হাঁহিবৰ সময় গ'ল, কান্দিবৰ সময় হ'ল। আক্ৰান্ত গোটেই বিশ্বতে হ'ল। কৰোণা বুলি গোটেই ঘৰৰ ভিতৰতে ৰ'ল। শেষত লকডাউন একমাত্ৰ উপায় হ'ল। আজিও কমি যোৱা নাই বিশ্বত আক্ৰান্তৰ সংখ্যা। বৃদ্ধি হৈয়ে আছে। বাহিৰ নোলাবা বন্ধু, কৰোণাই ধৰিব। হাঁহিবৰ সময় গ'ল, কান্দিবৰ সময়। কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো দেশ নাই, কোনো বিদেশ নাই, য'ত কৰোণা হোৱা নাই। ঘৰতে থাকা, কুশলে থাকা। তেতিয়া হয়তো এটা সময়ত নিশ্চয় কৰোণামুক্ত হ'ম। কৰোণাক খেদিব পাৰিম।